নমস্কাৰ ডেৰমতে সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ডিজাৰ্টেশ্যন ছাবমিট কৰিলেনে? এই ডিজাৰ্টেশ্যনৰ লগত এইকেইখন ফৰ্ম গাঁঠি দিব লাগিব। এই ডিজাৰ্টেশ্যনটো ছফ্টৱেৰত পৰীক্ষা কৰা হৈ গৈছে, সেইবাবে মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ডিজাৰ্টেশ্যনখন চেক কৰাৰ আগতে এটা পেড কৰিব লাগিব। সেই পেজটো পেজ অনুসাৰে আহিব, কাৰ কিমান পেজ সেই অনুপাতে আপোনালোকে পেডটো কৰিব লাগিব। পেড কৰাৰ পিছতহে আপোনালোকৰ ডিজাৰ্টেশ্যনখন ছফ্টৱেৰত চেক কৰিব পাৰিব। ছফ্টৱেৰত পৰীক্ষা হোৱাৰ পিছত আপোনালোকলৈ এটা PDF আহিব। সেই PDFৰ প্ৰথম পেজটো আপোনালোকে প্ৰিণ্ট আউট কৰি ডিজাৰ্টেশ্যনৰ লগত সেই পেজটো গাঁঠি দিব লাগিব।